চকুৰ পাৱাৰটো কমা যেন পাইছো অলপ আগতে পোহৰ হৈ থকা দেখিছিলো এতিয়া আন্ধাৰ দেখি আছো যে কি কৰি আছো ইয়াত মানে এই চকুৰ পাৱাৰটো টেষ্ট কৰি আছো ৰচোন সেই বাহিৰৰ দৰ্জাখন কিয় খুলি থৈছ এইটো শুনিল অলপ আগতে মই গোটেইখিনি পোহৰ দেখিছিলো এতিয়া আন্ধাৰ দেখি আছো ঐ এই ৰাতি 10টা বজাত তোৰ কাৰণে আন্ধাৰ নহয় কি ফটফটীয়া জোনাক হ'ব লাগে তাৰ মানে তাকে অকণমান আগতে ফটফটীয়া পোহৰ দেখি আছিলো এতিয়া কমপ্লিট আন্ধাৰ দেখিছো আকৌ হে হৰি সেই মই বাহিৰৰ লাইটটো অলপ আগতে বন্ধ কৰি দিছো তই কি আন্ধাৰ নেদেখি পেলাই ফটফটীয়া জোনাক দেখিবি হা মুঠতে এই ৰাতিখন দুপাং পাংকে দৰ্জা খুলি থব নালাগে বন্ধ কৰগে আচ্ছা মই মানে লাইট অফ কৰাৰ কাৰণেহে আন্ধাৰ দেখিলো নেকি নাই মনত এটা ভালকৈ টেষ্ট কৰিব লাগিব নমস্কাৰ মই মুলান চুৰ বেছি গভাত চুৰ নহয় মই জাষ্ট হিন্দীখনা চুৰ আৰু কিন্তু আজিকালি চব পকী ঘৰ হোৱাৰ কাৰণে প্ৰফেশ্যনটো প্ৰায় বাদেই দিয়া নিচিনা কিন্তু বৰ্তমান বৰ ফাইনেন্সিয়েল প্ৰব্লেম এটা চলি আছে সেইকাৰণে ইয়ালৈ ওলাই আহিছোঁ চুৰ এভাগ কৰোঁ বুলি গতিকে আহক বেছি দেৰি নকৰোঁ আজিও আপুনি মদ খাই আছে আজি তেজেদিত খাইছো এদিন তেজেদিত খাব এদিন ফুটিত খাব কিমান মানা কৰেনো অলপ বেছি কথা কৈছো আকৌ তই SI ছাৰ থানাৰ পৰা যাব সেইটো দুখতে মই খাইছো আৰে আমাৰ ছাৰক যেনে তেনে ৰাখিব লাগিব আমাৰ থানা তো ৰাখিব লাগিব সেইটো কাৰণে মই আজি ড্ৰিংকছ কৰিছো ন আপুনি মদ খালে ছাৰ থানাত থাকি যাব বেছি কথা কৈছো আকৌ তই ৰহ মই দেখাই আছো তই চাই থাক মইহে বেছি কথা কলো এতিয়া ভাইটি মানুহ মাৰি দিবা দেই মানুহ এনেকে চিঞৰে নেকি আপুনি ৰাতি মোৰ দোকানত কি কবলৈ চোৱা ভাইটি মানুহৰ ঘৰ আৰু দোকানত গৃহস্থ শুই থকা অৱস্থাত দুটা বস্তুৱে ঘূৰে দুটা বস্তু ঘূৰে নেকি বাৰু গৃহস্থ কিয় গম নাপাইছে শুই আছে যে গৃহস্থ আচ্ছা কি বস্তু ঘূৰিছে এটা হৈছে নিগনি আৰু আনটো হৈছে ফেন হেৰি ফেনৰ বাহিৰেও আৰু এটা বস্তু ঘূৰে ফেনৰ বাহিৰে আৰু এটা কি ঘূৰিছে চুৰ চুৰ কি চিন্তা কৰিছে আপুনি এতিয়া চুৰ ফেন নিগনি এইকেইটাৰ ভিতৰত কোনটোত পৰিছে নমস্কাৰ মই চুৰ মুলান চুৰ আপুনি চুৰ তাৰমানে নাই ন কোন এখেত কি দাদা অথনিৰ পৰা দেখোন আপোনাক কৈয়ে আছো এখেত ঘৰত নাই বুলি নহয় মানে লাজ বাৰ কাৰণে কনফাৰ্ম হৈ ললো এই ৰাতিখননো তেখেতক কেলে লাগে SI ছাৰৰ ট্ৰেন্সফাৰ হ'ব কথাটো শুনিছো অৱশ্যে আমাৰো মনটো ভাল লগা নাই মই আৰু কেকে আমি ট্ৰেন্সফাৰটো ৰাখিম কেনেকে ৰাখিব পথ অৱৰোধ কৰি এইবিলাক আমেৰিকাৰ আইডিয়া তোমালোকে বুজি নাপাবা অলপ এক্সট্ৰা আহিছো দিয়া দেই দাদা এই পথ অৱৰোধটো আমেৰিকান আইডিয়া কেতিয়াৰ পৰা হ'ল সেইটো বাদ দেচোন গাগদাৰ লগত কোন আহিছিল বাৰু হে হৰি তই দেখা নাই মই গাগদাকে দেখি আছিলো সেই গাগদা অকলেই আহিছিল আচ্ছা তাৰমানে মোৰ চকুৰ পাৱাৰ কমা নাই ঠিকেই আছে কিয় কান্দিছা তুমি এনেকে ইমান ভিক্ষাৰী মানুহ জীয়াই ৰাখিছে নে ভগৱানে বিৰাট ভিক্ষাৰীও উপায় নাই এটা কাম কৰক বহুত খৰচা কমি যাব কি কাম গোটেইকেইটাকে মাৰি পেলাওক আপুনি অকলে বহুত খৰচা কমি যাব সেইটোৱেতো কৰিব নোৱাৰো সেইকাৰণে চুৰ বিদ্যাটোত হাত দিব লগা হৈছে আকৌ চাওক মোৰ দোকানত যি বস্তু আছে চব লৈ যাওক দিল খুচকে লৈ যাওক ভাইটি তোমাৰ দোকানত এখন প্লাষ্টিকৰ বয়াম কেইটা আৰু চয়া কেইটা বাহিৰে একোৱেই নাই এইকেইটা নি কি ঘটিটো কৰিমগে মই
চিলিণ্ডাৰটো লৈ যাওক চিলিণ্ডাৰ দাঙিব পাৰিম মইতো গায়ে আধালৈকে যদি ময়ো দাঙি লৈ যাওঁ বাকীখিনি দেখোন মই লৈ যাব লাগিব এতিয়ানো মই কি দি পঠাইছো এই বুট কেইটামান আছে লৈ যাব কিমান আছে এবাটিমান ওলাইছে এবাটি বুটে 5টা মানুহ কি হ'ব বহুত মানুহ মোৰ ঘৰত 5টা মানুহতো একে আপোনাকে ঠাচ ঠাচ দিবলৈ মন গৈছে কিয় ইমান কষ্টকে যে আতি চুৰ কৰিবলৈ আহিছে দিনতে মোক খবৰ এটা দিব নোৱাৰিছে বোলে ভাইটি মই আতি চুৰ কৰিবলৈ আহি আছো মইতো একে বস্তু পাতি যোগাৰ কৰি একে দোকানত থৈ দিছো কাইলৈ এপাক আহিব নেকি নাহো আতিকে নাহো মই বজাৰ পাতি কৰি থৈ দিম নাহো শুই যাম নাহো এই খোৱা এক্টিং কৰি থাকিম এবাৰ গেষ্ট গম পোৱাৰ পিছত চুৰ কৰিবলৈ দিগদাৰ হাতখন নচলে শ্ল' হৈ যায় সেইটোতো হৈছে যাওঁগৈ এতিয়া ভাবি মকমিল লৈ যাব হ'ব কি হ'ল ইমান দিনৰ মূৰত বিদ্যা এটা কৈছে আপোনাকতো মই খালী হাতে কেনেকে পঠাইছো এই 10 টকাটো লৈ যাওক মানে আপুনি যে বিদ্যাটো আৰম্ভ কৰিছে আপুনি খালী হাতে যাব একদম নালাগিছে মই আজি আপোনাক হেল্প কৰিছো ইচ্ছাৰে যদি কৈছে কাইলৈ মই আপোনাৰ ঘৰত চুৰ কৰিছে আপুনি মোক হেল্প কৰি দিব ভাইটি অ ভাইটি অ ভাইটি কি হৈছে ভাইটি কি হৈছে মানুহ দেখিছো আজি বহুত মানুহ মহান ভাইটি তুমি মহান এই মহান নহয় শিৱ মোহন মহান মোহন তুমি মহান মোহন আকৌ আহিম 10 টকাটো দেৰি দেখিবা কাইলৈ আকৌ আহি যাব পাৰো অ মহান মোহন এইটো কি নাম দিছে হে ঠাকুৰ বাবা এই গাবৰু ছোৱালী ৰুমত ঠিকে দেখা লৰা ভিতৰত যাবি ইনচেমিলে তাৰমানে এটা গাভৰু ছোৱালীৰ লগত ডেকা ল'ৰাবিলাকে কথা পতা বন্ধই কৰি দিব লাগিব অ বন্ধ কৰিব লাগিব আহা ইম্পৰ্টেণ্ট কথা পাতিব লগা আছে ভিতৰতে পাতিম আৰে ক'ত যা